गसाइगावनि गुरुफेलायाव BPF दोलोनि बिसायख'थि फोसावदिं मेल। लोकसभा बिसायख'थियाव क'क्राझार बियाबाव BPF दोलोनि बिजाथि खाम्फा बरगयारिखौ देरहासार खालामनो थाखाय गसाइगावनि खान्दानापारा आरो गुरुफेलायाव BPF दोलोनि बिसायख'थि फोसावदिं मेल खुंफुंनायखौ नुनो मोननाय जायो। बे बिसायख'थि फोसावदिं मेलाव बाहागो लायो MLA रबिराम नार्जारीजों लोगोसे MCLA मृत्युंजय नार्जारी। बे हाबाफारियाव बाहागो लानानै MLA रबिराम नार्जारीया बुङो दि फैगौ लोकसभा बिसायख'थियाव 1 नं क'क्राझार लोकसभा बियाब आरो उदालगुरि बियाबाव BPF दोलोआनो देरहागोना रोखा। गासै रायजो राजाफोरा लोब लोब ओंखारबोनानै BPFनि बिजाथिखौनो देरहाहोनो थियारि जादों। दिनैनि बे हाबाफारियावनो बाहागो लानानै आथिखालनि BTR सरकारनि बेरेखायै MLA रबिराम नार्जारीया बेबायदि गोख्रों बिबुंथि लाखियो। प्रचार আজি मैं दुटा जगात करिलो मोर लगत आमार समष्टिर MCLA माननीय मृत्युंजय नार्जारी तेखेतेও लगते आछे। तार पिছত आमार गसाइगाव जिला कमिटी BPFर साधारण सम्पादक बिल्ला कुमार ब्रह्मও आछे। आमार सेंट्रल कमिटी BPFर सेक्रेटारि सन्तरन्जन दास डांगरियाও आछे। आमार ए ब्लक कमिटीर जेनेरेल सेक्रेटारि सराइबिलर अशोक मारांडी माने महाशयও आछे। यार लगते आमार गसाइगाव जिला कमिटी बेंगली सेলৰ सभापति उद्धव दत्त डांगरियाও आछे। और लगते अंचलर आमार BPF कर्मी जिসকল सक्रिय शक्तिशाली आमार माने বিষয়ববীয়াসকল তেখেতসকলেও आছিলে। আমি এই দুটা জায়গাত प्रथम माने खान्दानापारात करिलो, यार पिছত 2 নম্বৰ कानुपारात आमी करिलो। राइजर स्वतःस्फूर्तभावे ओলাই आহি विपुलभावे समर्थन जনোৱা আৰু उत्साहितभावे আগন্তুক ব্ৰিটিছ आमार MP इलेक्शনত BPF দলটোকে ভোট দিবৰ কাৰণে তেওঁলোকে মুকলি মনেৰে ওলাই অহা সহযোগ কৰাটো আমি দেখিবলৈ পাইছোঁ। আজি অকল এই দুটা জায়গাত মাত্ৰ নহয়, গোটেই য'ত আমি গাঁৱে ভূঞে ঘূৰি পেলাই মিটিংবিলাক কৰিছোঁ, সেই মিটিং কৰাৰ সময়ত ৰাইজক বিপুলভাৱে সঁহাৰি সমৰ্থন আমি পাবলৈ সক্ষম হৈছোঁ। BPF দলক এতিয়া ৰাইজে বিশ্বাসত লৈছে, আস্থাত লৈছে। আকৌ BPF দলৰ দ্বাৰা দি BTC অঞ্চলত নতুনকৈ চৰকাৰ গঠন কৰিবলৈ সুবিধা দি BTC অঞ্চলৰ উন্নয়নৰ যিটো ধাৰা স্তব্ধ হোৱা এইটো আকৌ মানে পুনৰ চালুকীয়া অৱস্থাত আনিবৰ কাৰণে আমাৰ BTC অঞ্চলৰ ৰাইজে চবে সংকল্প লৈছে। যোৱা 4টা বছৰত আমাৰ UPPL চৰকাৰে যেনেকুৱা ধৰণৰ তেওঁলোকে কাম কৰিবৰ কাৰণে ৰাইজৰ আগত নিৰ্বাচনৰ আগে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে, এই প্ৰতিশ্ৰুতিবিলাকৰ এটাও পূৰণ কৰিব নোৱাৰাৰ কাৰণে তেখেতসকলক এটা ব্যৰ্থ চৰকাৰ বুলি ৰাইজে মানে আখ্যা দিছে। আৰু এই চৰকাৰৰ দ্বাৰা বা এই দলৰ দ্বাৰা দি ভৱিষ্যত BTC অঞ্চল পৰিচালনা কৰিবৰ কাৰণে সুবিধা দি থাকিলে আমাৰ ৰাইজৰ পতন যে ঘটি যাব, একো যে উন্নতি নহ'ব, এই অঞ্চল যে পিছ পৰি থাকিব, এইবিলাক কথা আজি ৰাইজে নিজে অনুভৱ কৰিছে। আৰু ইয়াৰ লগতে আমাৰ বৰ্তমানৰ UPPL চৰকাৰৰ এটা চবতকৈ ভয়ংকৰ যিটো তেওঁলোকে কাম কৰিবৰ কাৰণে হাতত লৈছে, এইটো হ'ল যে ৰাইজক উচ্ছেদ কৰা। ৰাইজে য'ত ঘৰ বাৰী বনাই তেখেতসকলে বহি আছে, গাঁও বান্ধি থাকে যে সেইবিলাকৰ পৰা আজি উচ্ছেদ কৰি পেলাই তেখেতসকলক যে একদম আলাই আথানি কৰিছে, তেখেতসকলক যে আকৌ পুনৰ সংস্থাপনৰ কাৰণে একো ব্যৱস্থাও লোৱা নাই, সেইবিলাক দেখা পাই ৰাইজে আজি অতিকৈ মানে শংকিত হৈছে। আৰু এইবিলাক ৰাইজক উচ্ছেদ কৰা, আমাৰ এই ৰাইজক আলাই আথানি কৰা, ৰাইজৰ প্ৰতি অন্যায় অত্যাচাৰ কৰা চৰকাৰৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে এতিয়া একমাত্ৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়া দেৱৰ প্ৰয়োজন। আৰু তেখেতৰ হাতত আমি ক্ষমতা অৰ্পণ কৰিলেহে ৰাইজৰ মানে সুৰক্ষা, ৰাইজৰ মানে যিটো আমাৰ জীৱন সম্পত্তিৰ নিৰাপত্তা এইটো আমি সম্ভৱ হ'ব বুলি ৰাইজে নিজে আজি অনুভৱ কৰিছে বা ইয়াৰ কাৰণে মত পোষণ কৰিছে। যাৰ কাৰণে আজি আমাৰ গণবিৰোধী চৰকাৰ BTC অঞ্চলৰ ৰাইজৰ বিৰোধী চৰকাৰ UPPL দল তেখেতসকলক প্ৰত্যাহ্বান জনাই BPF দলটোকে আঁকোৱালি লৈ পেলাই পুনৰ BPF দলৰ চৰকাৰ BTCত আনিবৰ কাৰণে BPFৰ লগত একেলগে ৰাইজে দলে বলে ওলাই আহিছে, BPF দলত চামিল হৈছে আৰু ৰাইজে BPF চৰকাৰ গঠন কৰিবৰ কাৰণে এতিয়া সংকল্প লৈছে।